নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনাক বহুত বহুত স্বাগতম জনালোঁ। BMLT DMLTৰ আহি গ'ল ছেকেণ্ড মেৰিট লিষ্ট। এতিয়া আপোনালোকে বহুতে সুধি আছিল যে কেতিয়া আহিব। মই বহুতকেইটা ভিডিঅ' বনাইছিলোঁ যে মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ ওপৰত কেনেকৈ প্ৰচেছবিলাক কৰিব লাগিব, কেতিয়া ছেকেণ্ড মেৰিট লিষ্ট ওলাব, গোটেইখিনি মই তথ্য সহকাৰে আপোনালোকক জনাইছিলোঁ। আৰু সেই সন্দৰ্ভত যোৱাকালি 23 তাৰিখত ছেকেণ্ড মেৰিট লিষ্ট ওলালে। গতিকে এই ছেকেণ্ড মেৰিট লিষ্টত কাৰ নাম অন্তৰ্ভুক্ত হৈছে আপোনালোকে কেনেকৈ চাব, সম্পূৰ্ণ আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। তথা কেনেকৈ আপুনি এডমিশ্যন ল'ব, কিমান ফিজ লাগিব, মই অলৰেডি ভিডিঅ' বহুতকেইটা বনাই থৈছোঁ। গতিকে এইটো নটিচ আহিছে মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ ফালৰ পৰা DMLT আৰু ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি আৰু এটা আহিছে বেচেলৰ অফ মেডিকেল লেবৰেটৰী টেকন'লজি, দুয়োটাৰ ফালৰ পৰা। যাৰ লগতে আৰু কোচিং ফৰ এণ্ট্ৰেঞ্চৰ তিনিটাৰ মেৰিট লিষ্ট ওলাইছে। ছেকেণ্ড মেৰিট লিষ্ট যে ৱেইটিং লিষ্টখিনি BMLTৰ অন্তৰ্ভুক্ত হৈছে, চিলেক্টেড হৈছে BMLTৰ কাৰণে যিখিনি কেণ্ডিডেটৰ নাম অন্তৰ্ভুক্ত হৈছে। এইখিনি 29 মাৰ্চত কি কৰিব লাগিব, তেওঁলোকে এটেণ্ড হ'ব লাগিব ডকুমেণ্টছ লৈ, গোটেইখিনি ডকুমেণ্টছ লৈ। মই বহুতকেইটা ভিডিঅ' বনাইছোঁ কেনেকৈ ডকুমেণ্টছখিনি দিব লাগে, আপোনালোকে চাই ল'ব। এইখিনি আপোনালোকে ফিজ দিব লাগিব 53,000 টকা, 53 মানে 53,000 টকা আপোনালোকে দিব লাগিব। লগতে DMLTৰ কাৰণে 29 তাৰিখত যাব লাগিব, এইটো 30,000 টকা। আৰু কোচিং যিটো এইটো টকা নালাগে, এইটো 31 তাৰিখে গ'লেই হ'ল। এতিয়া কথা হ'ল যে আপোনালোকে কি ডকুমেণ্টছ ল'ব। ডকুমেণ্টছখিনি মই অলৰেডি ভিডিঅ' এটা বনাইছোঁ, এইটো ভিডিঅ' আপোনালোকে চাই ল'ব। মই ডেছক্ৰিপশ্যনত দি দিম, নহ'লে প্লে লিষ্টত দি দিম। এতিয়া কথা হ'ল যে থাৰ্ড মেৰিট লিষ্ট আহিব নেকি। থাৰ্ড মেৰিট লিষ্টৰ ওপৰত মই বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। এতিয়া কথা হ'ল আপোনালোকে কেনেকৈ এইটো ডাউনলোড কৰিব, সেই সন্দৰ্ভত মই আলোচনা কৰি আছোঁ। মই দিয়া ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা চিধা আপুনি এইটো ৱেবছাইটত আহিব পাৰিব, নহ'লে আপোনালোকে চাৰ্চ কৰিব পাৰিব amdb.assam.gov.in, এইটো চাৰ্চ কৰিব, বা মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড বুলি গুগলত চাৰ্চ কৰি এনেকুৱা ধৰণৰ পেজ এটা আপোনালোকে পাব। এইটোত চিধা তলফালে আহিব। আপোনালোকে তলফালে আহিলে ইয়াত ন'টিফিকেশ্যন ৰিগাৰ্ডিং এটা অপশ্যন পাব, এইটোত ক্লিক কৰিব আপুনি। এইটোত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ পাব। ইয়াত লিখা আছে যে ৱেইটিং লিষ্ট, ছেকেণ্ড লিষ্ট। তাৰপিছত ইয়াত ক্লিক হেয়াৰত আপোনালোকে মাৰি দিব। ক্লিক হেয়াৰত মাৰি দিয়াৰ লগে লগে আপোনালোকৰ কি হৈ যাব, ছেকেণ্ড এটা পেজ খোল খাব। ছেকেণ্ড পেজ খোল খোৱাৰ লগে লগে এনেকুৱা বিচাৰিব। আপোনালোকে এইটো স্ক্ৰল ডাউন কৰি অলপ তলফালে আহিব। তলফালে আহিলে ইয়াত আপোনালোকে তিনিটা অপশ্যন পাব। এটা হৈছে ক্লিক হেয়াৰ টু ডাউনলোড দ্য চিলেক্টেড কেণ্ডিডেট লিষ্ট ফৰ দ্য কোৰ্ছ BMLT, আৰু এটা পাব আপোনালোকে ক্লিক হেয়াৰ টু ডাউনলোড চিলেক্টেড লিষ্ট DMLT, আৰু এটা পাব কোচিঙৰ যিটো এণ্ট্ৰেঞ্চ মেডিকেল আৰু ইঞ্জিনিয়াৰিং, এইখিনি এটা পাব। এইটো তিনিটা আপোনালোকে ইয়াত চিম্পলি এনেকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আপুনি কি কৰিব পাৰিব, অ'পেন হৈ যাব, ডাউনলোড হৈ যাব আপোনাৰ সন্মুখত। এতিয়া কথা হ'ল, মই বেলেগ এটা ভিডিঅ'ত আপোনালোকৰ চিলেকশ্যন প্ৰচেছ বিষয়ে বেলেগ এটা থাৰ্ড কাউন্সিলিং বা কেনেকৈ থাৰ্ড মেৰিট লিষ্ট ওলাব নেকি, এই বিষয়ত বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। এতিয়া মূল কথা হ'ল আপোনালোকে কি ডকুমেণ্টছ লৈ যাব। এইখিনি মই আকৌ দোহাৰাই দিছোঁ, যিহেতু হয়তো এটা ডকুমেণ্টছৰ কাৰণে হয়তো আপোনালোকৰ এডমিশ্যনটো নহ'ব পাৰে। যিখিনি চিলেক্টেড কেণ্ডিডেট হৈছে, মাষ্ট বি ব্ৰাইং অল ৰিলেটিভ ডকুমেণ্টছ, আইডেণ্টিটি প্ৰুফ, এ কপি অফ নন জেজিটেল ষ্টাম্প পেপাৰ উইথ RS20। তাৰপিছত কি কৰিব, আপোনালোকে যিখিনি ডকুমেণ্টছ আছে হায়াৰ ছেকেণ্ডেৰীৰ মেট্ৰিকৰ, এইখিনি গোটেইখিনি অৰিজিনেল কপি ল'ব, লগতে জেৰক্স কৰি ল'ব। আৰু আপোনালোকে 20 টকীয়া যিটো দলিল পায়, সেইটো দলিলটো ল'ব। আৰু আপোনালোকে আজিয়ে এটা কি কৰিব লাগিব, আপোনালোকে বেংকৰ পৰা ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। বেংকৰ পৰা ডিমাণ্ড ড্ৰাফ্ট কাটি ক'লৈ কাটিব লাগিব, ডাইৰেক্টৰ অফ আছাম মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডলৈ কি কৰিব লাগিব, আপোনাৰ টকাটো চিধাকৈ দিব নালাগে তেওঁলোকৰ হাতত। ইয়াৰ পৰা আপুনি বেংকৰ জৰিয়তে এটা চালান বা ড্ৰাফ্টৰ জৰিয়তে তেওঁলোকলৈ পঠাব লাগিব। তাৰপিছতহে আপুনি এইটো লৈ তাতে জমা দিব লাগিব। এইটো গৈ আপোনালোকে কি কৰিব লাগিব, 29 তাৰিখে BMLTখিনি আৰু DMLTখিনি 30 তাৰিখে কি কৰিব লাগিব, জমা দিব লাগিব। আৰু কোচিং এণ্ট্ৰেঞ্চৰ কাৰণে কোনো ধৰণৰ পইচা দিব নালাগে। ইয়াত আপুনি কি কৰিব লাগিব, ডকুমেণ্টছখিনি লৈ যাব, কিন্তু পইচাখিনি ক'ত দিব, আপোনালোকে বেংকৰ জৰিয়তে চালান কাটিব লাগিব। যিকোনো এটা বেংকত গ'লেই হ'ল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক বেংক আছে, SBI হওক, ইউকো বেংক হওক, ইউনাইটেড বেংক হওক, যিকোনো বেংকত গৈ আপোনালোকে এইটো ডিমাণ্ড ড্ৰাফ্ট কাটি আপোনালোকে এইখিনি পইচা তেওঁলোকলৈ পঠাব লাগিব। কিমান পইচা ইয়াত লিখাই আছে, আৰু সময়টো আছে 9:30 পৰা 5:30লৈকে। তাতে আপুনি কি এটেণ্ড হ'ব লাগিব, ক'ত, আছাম মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড, RGB ৰোড, গণেশগুৰি, গুৱাহাটীত। নহ'লে আপোনালোকে যদি কিবা বস্তু বুজি নাপায়, খেলিমেলি হৈছে, মই এইটো জুম কৰি দি আছোঁ নাম্বাৰটো, এইটো নাম্বাৰ আপোনালোকে স্ক্ৰীনশ্বট ল'ব, ইয়াত ফোন কৰিলে ধুনীয়াকৈ বুজাই দিব কি কৰিব লাগিব। তো আজিৰ ভিডিঅ'টো এইখিনি, পিছৰ আৰু এটা ভিডিঅ'ত মই থাৰ্ড মেৰিট লিষ্ট আহিব নেকি, কেতিয়া আহিব, সেই সন্দৰ্ভত আলোচনা কৰিম। আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ।